Assalamualaikum warahmatullahi wabarakatuh. Bismillahirrahmanirrahim. কৰিছো মহান আল্লাহ তাআলাই ভালে ৰাখিছে আপোনালোকক গাইজ আৰু মই ভালে আছো। তো গাইজ আজি আমাৰ নতুন ভিডিঅ' লৈ আহিছো আপোনালোকৰ সন্মুখত। তো আমাৰ আজি নতুন ভিডিঅ'টো হ'ল গা ধোৱাৰ ফৰজ কেইটা আৰু কি। তো গাইজ যেতিয়া আমাৰ ওপৰত গা ধোৱা ফৰজ হয় তেতিয়া আমি গা কেনেকৈ ধুব লাগে, গা ধোৱাৰ ফৰজ কেইটা আৰু কি এই বিষয়ে আলোচনা কৰিম। তো গাইজ ইয়াৰ আগত মই কৈ দিওঁ, প্লিজ ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰক। আৰু গাইজ আশা কৰিছোঁ সকলোৱে কমেণ্ট কৰিব আৰু কমেণ্টত যিটো টপিক বুজি পোৱা নাই এইটো মোক ফটাফট কমেণ্ট কৰি ক'ব আৰু মই ফটাফট আপোনালোকৰ ৰিপ্লাই দিম। তো গাইজ চিম্পল হিচাপত আমি আমাৰ ভিডিঅ'ত আগবাঢ়োঁ, নহ'লে আপোনালোকে বেয়া পাব ইমান সময় কথা পাতিলে। তো গাইজ আজি আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ'ৰ টপিকটো হ'ল গা ধোৱাৰ ফৰজ কেইটা আৰু কি। তো নাম্বাৰ 1 কুল্লি কৰা। তো গাইজ চিম্পল হিচাপত আমি ভালদৰে কুল্লি কৰিব লাগিব। নাম্বাৰ 1 পইণ্ট শেষ হৈ গ'ল। তো গাইজ নাম্বাৰ 2 পইণ্ট হ'ল আমি ভালদৰে নাকত পানী দিব লাগিব, নাকত নৰম ঠাইত পানী দিব লাগিব। আৰু ছোৱালী মানুহে যিটো নাকৰ ফুল পিন্ধে এইটো ফুলৰ ভিতৰত পানী দিব লাগিব, মানে ফুলৰ ছিদ্ৰ যিটো আছে এইটোত পানী দিব লাগিব। তো গাইজ চিম্পল হিচাপত আমাৰ 2 নম্বৰ টপিক শেষ হ'ল। যদি গম পোৱা নাই বা বুজাত অসুবিধা হৈছে কমেণ্ট কৰিব, আশা কৰিছোঁ মই ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম। তো গাইজ 3 নম্বৰ হ'ল সম্পূৰ্ণ শৰীৰ ভালদৰে পানী ঢালি ধোৱা। তো গাইজ মানে 3 নম্বৰ একেবাৰে চিম্পল হিচাপত বুজাই দিওঁ, মানে শৰীৰ একেবাৰে পূৰা এক নোম টাইপ বাকী থাকিব নালাগে, ইমানখিনি পৰিষ্কাৰ কৰি ধুব লাগিব। মানে সম্পূৰ্ণ শৰীৰ মানে ক'বলৈ মানে চুলি পৰিমাণ টাই থাকিব নালাগে, সম্পূৰ্ণ শৰীৰ ভালদৰে পৰিষ্কাৰ কৰিব লাগিব, সকলো ঠাইত পানী দিব লাগিব। 3 নম্বৰ গম পাইছে, মানে সম্পূৰ্ণ শৰীৰত পানী দিব লাগিব আৰু সম্পূৰ্ণ শৰীৰ ভালদৰে পৰিষ্কাৰ কৰিব লাগিব। এইখিনি টপিক আছিল আজি আমাৰ। আৰু এটা বস্তু ধ্যান কৰিব, হাতত আঙুলি থাকিলে আঙুলিৰ ভিতৰত পানী দিব। তো গাইজ আজি ইয়ালৈ আমাৰ ভিডিঅ' থাকক। তো গাইজ আশা কৰিছোঁ সকলোৱে ভাল পাইছে আৰু সকলোৱে ছাবস্ক্ৰাইব কৰিব, মোৰ চেনেলটো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিটো টপিক গম পোৱা নাই মোক কমেণ্ট কৰক, মই ফটাফট উত্তৰ দিম। তো আশা কৰিছোঁ সকলোৱে শ্বেয়াৰ কৰিব ভিডিঅ'টো। আৰু গাইজ আজিলৈ ইয়ালৈ থাকক। খুদা হাফিজ।